এই দৃশ্যটোলৈ ভালকৈ মন কৰক। ৰঙিয়াত MVI দলৰ ওপৰত আক্ৰমণ। এই ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ তুলসীবাৰীত। মহিলা MVI সহ 5জনীয়া দলক আক্ৰমণ। খেতি বন্ধে হ্যাঁ কোনোমতে প্ৰাণ ৰক্ষা পৰিবহণ বিভাগৰ বিষয়া দলটো। এয়াই হৈছে আজিৰ আধুনিক সমাজৰ সভ্যতা। সঁচাকৈ ই এক লজ্জিত কাণ্ড। এতিয়া আপোনালোকলৈ প্ৰশ্ন, এইসকল মুখা পিন্ধা ভদ্ৰলোক মানুহ নে জন্তু? যদিহে এই লোক মানুহ হয় তেনেহ'লে এওঁলোকক কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। নিউজ ডেস্ক ৰিপৰ্ট, অনুৰোধ অসম।